আমাৰ মাজত আছে আমাৰ মৰমৰ পাপুদা আৰু বুজাব পিছতো বঢ়িয়া লাগিছে নতুন মোবাইল লৈছো নেকি আপুনি যে বেগ ল'লে যে এইটো অঁ আপুনি ক'ত যায় মানে এইটো শ্বুটিং চলি আছে গৱে বাহিৰ কৰি দিলে নাই নাই বেগৰ ভিতৰত একো নাই খালি গাঁও এটাহে সোমাই আছে বাবুদা ক'ত যা শ্বুটিং ক'ত শ্বুটিং কৰিবি ঘৰতে গিনি স্কুল লৈ এখন লৈ ঘৰতে কৰিম লকডাউন না জোতাযোৰ পিন্ধি নলওঁ কিয় হেৰি লাগে 35,000 পাপুদাই মোক বেচিম বুলি কৈছে 35,000 বিশ্বাস নকৰা আৰু ৰাতিপুৱা কথা পাতিছোঁ ফোনত মই কৈ যদি দিম দে 35 মাছৰ 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 ভাইৰেল মানে মাছৰ মাছৰ আমাৰ গাঁৱৰ ল'ৰা এটা মাছৰ হেমন্ত কেমেৰামেন হেমন্ত বিডি মাছৰ কি কৰি আছা হাতত কি হাতত কি লেন্স লৈ পোৱা এখন কোনে লিখিছে পাপুদে বাপৰে হাই ফ্ৰেণ্ড পুৰা শ্বুটিং চলি আছে আমাৰ হেমন্ত আছে তাৰপৰা আমাৰ লগত কৈছিল শ্বৰ্ট ফিল্ম কৈছিল আগতে মোৰ বন্ধু আহিছে নৈজুল পাপুদা পুৰা শ্বুটিং কৰি আছে ই একেবাৰে বৰ ভিতৰত আছে আহি আছে চাই থাকক পিছলৈ যাং মই যোৱা কামেই নাই দেখোন পাপুদাৰ বেগ চেগ লৈ গৈছোঁ ক'ত যায় কাম কৰিব যায় ক'ত কাম কৰি আছে বেংগলোৰ যায় নেকি বাপৰে এয়া যে আপুনি যে বেগ ল'লে যে এইটো অঁ আপুনি ক'ত যায় মানে এইটো শ্বুটিং চলি আছে গৱে বাহিৰ কৰি দিলে নাই নাই বেগৰ ভিতৰত একো নাই খালি গাঁও এটাহে সোমাই আছে ইয়াত গাঁৱত চাব পাৰিম নে চাব এতিয়া নাচাওঁ তাত চাম চিন্তা কৰিব নাই এনেই সুধিছোঁ সুধিব নাপায় নেকি এতিয়া তোৰ কথা শুনি এনেকুৱা লাগিছে যেন তই মোক এদিন নেদেখাকৈ এদিন থাকিবই নোৱাৰোঁ তাত নাই বিশ্ব সুন্দৰী যে তোৰ নেদেখিলে মই থাকিবই নোৱাৰোঁ কথা কৈছে হাই ফ্ৰেণ্ড আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আজি মোৰ আব্দুল মজিদ ইউটিউব চেনেলটো আপোনালোকে ঠিকে ছাবস্ক্ৰাইবাৰ পাৰ কৰি দিলে তাৰ বাবে আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আশা কৰোঁ এতিয়া মোক যেনেকৈ মৰম কৰি আছে আগলৈ এনেকৈ মৰম কৰি যাব বহুত কষ্ট কৰি আছোঁ সৰুৰ পৰাই এটা ইউটিউব চেনেল বনাম বুলি আৰু কি ক'ম আৰু আপোনালোকে ঠিকে ছাবস্ক্ৰাইবাৰ কৰি দিলে তাৰ বাবে আপোনালোকলৈ বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ থাকিল আৰু আপোনালোকে এইটো চেনেলত এবাৰ নেক্সট শ্বৰ্ট ফিল্ম পাব মই শ্বৰ্ট ফিল্মৰ কাম কৰি আছোঁ আৰু এখন শ্বৰ্ট ফিল্ম আহিবই সোনকালে নেদেখিলে মই থাকিব নোৱাৰোঁ বল শব্দটোৰ পিছতে কাটাক কিবা ৰঙা ৰঙা হালধীয়া হালধীয়া দে নে বাকী ভাল নহয় চব ভিডিঅ' কোৱা নাই সঁচা এনেই মই লৈহে আছোঁ কি কৰি আছা ইয়াত এখন লেন্সৰ দাম কিমান জুম লেন্সখন নে কিট লেন্সখন কিমান দাম এখন 1 লাখ হা 1 লাখ মান এখনৰ দাম 1 লাখ টকা কি ক সপোনতো ভাবা নাই মই 1 লাখ বুলি
দেখ তাও তুই কি করে আছো তোর কপাল ভালো জাস্ট এটা দুটা যোৱাৰ লয় ধুনীয়া মিউজিক এটা সোমাই নাই এইখিনিয়ে ল'ম খালি নব এক্সামটো এৰি দিবা আৰু ফাল্টু কৰি দিলে মানে ৰূপ লৈ টানি লৈ গুচি আহিব কিয় লুকাইছিলি ক'বলৈ খা ধুনীয়াকৈ লৈ যায় মানে বেলেগ মিউজিক হ'ব অলপ পাৱাৰটো কমাই দিব নাকাৰিবি দেই বেয়া লাগিছে এখন তাক হেৰি কৰি থোৱাৰ কাৰণে হয় হয় নকচোন আমাৰ মাজত আছে আমাৰ মৰমৰ পাপুদা আৰু বুজাব পিছতো বঢ়িয়া লাগিছে নতুন মোবাইল লৈছো নেকি নতুন ল'লো কি গম পাইছা দে কি ভাল লাগিছে আইফোন বগা বগা দেখিছো ন নিজকে ৰিয়েলমি নাজো টেনে দামী মোবাইল আৰু ৭,০০০ দি লৈছোঁ এতিয়া পাপুদাই কওক কি শ্বৰ্ট ফিল্মখন কেতিয়া মানে আহিব 25 জুলাইত দিবলৈ ট্ৰাই কৰিবা হোৱা নাই আৰু ফুল ট্ৰাই কৰিম 25 জুলাইত দিবলৈ তাৰ ভিতৰতো যদি নহয় আৰু কি কৰিম দুদিন বেগ হ'ব আৰু শ্বৰ্ট ফিল্মখনৰ নামটো এবাৰ ৰাইজক কৈ দিব নামটো মানে কি নাম দিম ঠিক নাই তথাপি এটা নাম ভাবি দিছোঁ চৰকাৰী ধৰ্ষণ ইংলিছত হৈছে ৰেপ হিন্দীত হৈছে বলৎকাৰ আৰু তেতিয়া মই এবাৰ বহীখন চাওঁতে মানে মই বহীখনৰ নাম এটা আছিলে ওপৰতে তোমাৰ বাবে মানে তোমাৰ বাবে দিব মানে কোনো ঠিক নাই চাই লওঁ কোনটো নাম ভাল লাগে সেইটোকে দিম আপোনালোকে চাব ভিডিঅ'টো পাপুদা চেনেলত অতি সোনকালে আহি আছে ধামাকা শ্বৰ্ট ফিল্ম এখন আনসাবস্ক্ৰাইব কৰিব আনসাবস্ক্ৰাইব নকৰে ঠিক আছে পাপু এমডিআৰ আহি সাবস্ক্ৰাইব কৰিব ঠিক আছে সাবস্ক্ৰাইব বনাই দিলে ৰাইজে মোক যথেষ্ট মৰম দিছে বহুত হ'ল আৰু নালাগে আনসাবস্ক্ৰাইব কৰিব খালি আপোনাৰ বাই বাই যাব এতিয়া বাই বাই আমি গৈ থাকোঁ আৰু যোৱা এতিয়া ঘৰত যাবি না বেলেগত শ্বুটিং কৰিবা ৰাতিখন ক'ত শ্বুটিং কৰিম ৰাতি ঘৰ সেইফালে কৰি দিয়া বাটৰ মুখতে শ্বুটিং নাই বাই বাই যাব বাই সেই বাট না বাই বাই মই মুখখন বগা হৈ আছোঁ অলপ বেছি থেংক ইউ দিয়া যা গৈ